পিন্ধা কাপোৰকে পিন্ধি আকৌ সেম ইউনিফৰ্ম একে বোলো ইউনিফৰ্ম পিন্ধি আকৌ ৰেডি হ'ব লগা হৈছে এই পিনে আছে লিফ্টডাল লিফ্টটোহে যি ডাঙৰ টিপি দিব লাগিব তেতিয়া আহিব ষ্টেপ দিয়ে যাওঁ ব আধা নহ'লে যাব জানো একেলগে বাই তললৈ যা ঐ জেঠা একে কাপোৰকে পিন্ধিব লগা হৈছে ন একেযোৰ কালি এবাৰ ফটোহে একেটাই হৈ আছে আৰু একেটাই হৈছে একে ইউনিফৰ্ম কাৰণ উপায় নাই কালিতো আমাৰ একেলগে ঘূৰা নহ'ল একেদিনাই ক'ত হ'ব পালানে চাকৰিটো ধুনীয়া দিছে চাকৰি ভাল চাকৰি পাইছে তাত চেলা নহয় তই সেইটো ঘৰত কিবা কিবি আহিছ নেকি নাই হিচাপতো চব ভাল ভৰাইছোঁ মই একেবাৰে গোটেইখিনি ওলাইছোঁ আপুনি ইহাত পিং এটা পালে আৰু আমি এতিয়া সকলো ওলাই আহিছোঁ ঢেকীয়াখোৱা নামঘৰলৈ সুমনৰ বিশেষ গা ভাল নহয় তথাপিতো যিহেতু ৰখিলোঁ সেইকাৰণে ভাবিলোঁ যে চায়ে যাওঁ আৰু ঢেকীয়াখোৱা নামঘৰটো এপাক সোমাই যাওঁ আৰু সুমনে আজি পাছফালে বহিছে মোৰ লগতে যিহেতু তাৰ গাটো বেয়া ব'লা অৱস্থা বেয়া বহ ভিডিঅ' মাৰিব পাৰিব ভিডিঅ' নিজে কৰিলে নহ'ব যা এয়া ভিডিঅ' নহয় জানো খালি ভালকৈ মাৰিব ব'লা তুমি আগে আগে দেখুৱাই দিয়া আমি তোমালোকক পাৰগে নাই আমি ৰাস্তাই পাৰ নাই মই তোমালোকক আহিবা তোমালোকক পাৰ আছে এই মেডিকেটত দিব পাৰো মই নাজানো আহিছিলে প্ৰথম চান্দালটো গাড়ীতে খুলি থৈ যাম বুলি তাকেহে কোনোবা নিনিলেই হ'ল আৰু শিৱ মন্দিৰ নিছে নহয় শিৱ দলৰ পৰা মূৰ্তি মুখে মুখে পৰিছে নহয় ধুনীয়া হৈছে বোলা কৃষ্ণ ক'ত এয়া লাইন বনাই থৈছে আজি চাহটো অকল চাহটো আকৌ পিন্ধাই দিব আৰু নামঘৰ আহি পাই চাকিৰ কাৰণে সকলোখিনি বস্তু কিনি ল'লোঁ আমি চাকিহে দিম শৰাই চৰাই নিদিওঁ সেইকাৰণে চাকি গছ দিয়ে যামগৈ সুমন তোমাৰ এনে গা বেয়া বাবা ব'লা হা পেন তিতিব এতিয়া তোমাৰ কিন্তু দেতা আহা জলদি আহা দেতা
এয়া চোৱা দাম দি পেলাই হেৰি কৰি দিছে দেখিছা কিমান ডাঙৰ চাকি বোলে এই তেল আছে কিন্তু দেই পৰিবা তেল আছে কিন্তু কি মেচ আনা নহ'ল নেকি এয়া নহয় মেচ আছে তালে ইয়ালে নিছে ৰ ইমান ডাঙৰ চাগে দেখিছা কৃষ্ণ জেঠাই কৰক অঁ এনে দেৰিকে পিছত চবকে দিব এতিয়াতো হোৱা নাই প্ৰসং কৰিব অঁ ব'লা নাই নাই অঁ ফটো উঠিব ব'লা ফটো উঠে নাপালেও সেইকাৰণে কেনি সোমাই কেনি কি কয় একো গমেই পোৱা নাজানো দুটা গেট হা এই এলিফেণ্ট আৰু আগলৈ যাব লাগিব বুলি কৈছে চাকি দি কৰি ওলাই আহিলোঁ আৰু এতিয়া ইয়াতে কিবা এটা খাব লাগিব কাৰণ আমি চাহো খোৱা নাই চাকি গছ নজ্বলোৱালৈকে ভাবিছিলোঁ যে সেইকাৰণে আৰু এতিয়া কিবা এটা খাই লওঁ সুমনকো পাৰিলে মেৰিগ'ল্ড বিস্কুট বা কিবা এটা খুৱাই ল'ম সেইকাৰণে আমিও খাই ল'লোঁ আৰু ইয়াত আদা নহৰু মানে পিঁয়াজ আৰু নহৰু নিদিয়াকৈ চব্জি বনাই একেবাৰে নিৰামিষ তাৰপিছত আহি পালোহি জখলা বন্ধা ইয়াতে বোলো ভাতটো খাই যাওঁ কাৰণ গৈ পোৱালে সন্ধিয়াই লাগিব চাগৈ সেইকাৰণে আৰু এখন ধাবা ৰাস্তাৰ লগতে নতুনকৈ খুলিছে আৰু ভাবিলোঁ যে তাতে খাওঁ বুলি আৰু এয়া এইকেইটা খেলি আছেগৈ সুমনে অকণমান তাৰ গাটো ভাল হ'ল যিহেতু নামঘৰতো সি চাহ তাহ একো নাখালেই এতিয়া ভাত পানীও অৰ্ডাৰ দিছোঁ আমি খাই কৈ ঘৰলৈ যাওঁ এইফালে জেঠাই পালে যদি এতিয়া 10 লাখ কাৰোবাৰ 1 লাখ থাকিলে হয় আমি এতিয়াতো কি আৰু একে ঘৰ আহি পালোহি ভাত পানী খাই যি গাড়ী উঠিছিলোঁ ডাইৰেক্ট আহিলোঁ জখলা বান্ধাত আমি ভাত খালোঁ তাৰপিছত আহি পাই এতিয়া চাহ বনাইছোঁ কিন্তু বৌয়ে আমাক চাহ বনাই দিবলৈ এতিয়া আহিছেহে হয়নে বাই বাই আৰু ভিডিঅ' চিডিঅ'বিলাক কেনেকৈ কি হৈছে একো নাজানো যি কৰিছোঁ যি নাই তথাপিতো এডিট কৰি দি থাকিম এতিয়া বৰ্তমান যিহেতু আহি পালোহি এতিয়া চাহ একাপ বনাই
খাই লওঁ আৰু সুমনৰ গা যিহেতু বেয়া হ'ল মানে আজি দিনটো ইমান বিশেষ ভাল নহ'ল কাৰণ সুমনৰ গা বেয়া হ'ল যেতিয়া আৰু মাত চাত ভাঙি অৱস্থা নাই বিহুৰ আগৰ পৰাহে মোৰ হৈয়ে আছে আৰু এতিয়া চাহ বনাওঁ চাহ খাওঁ আৰু সেয়াই ভিডিঅ'বিলাক কেনেকৈ পাৰোঁ কি পাৰোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম কি চালোঁ কি নাই যিহেতু এডিট একোৱে কৰা নাই এফালে বনাই আছোঁ চাহ কাৰণ ঘৰৰ চাহ কাপৰ নিচিনা চাহ ক'তো হ'ব নোৱাৰে সুমনক দেখুৱাই দিওঁ ৰ'ব অকণমান জেঠাই আহি ডাইৰেক্ট বিচনা লৈছেহি হয়নে অঁ জেঠাই আপুনি আহি ডাইৰেক্ট বিচনা ল'লে আৰু পিতাই কোৱা নাই ভিডিঅ' সুমন কেনেকুৱা এতিয়া গাটো কোৱা ভাল লাগিছে সুমনে খালি ভাত নাখাব পেকেট খাই খাই তাৰ গোটেই একদম ৰাতি 3টা বজাৰ পৰা বমি শৌচ আমাৰ পল্লৱী পৰা আমাৰ পল্লৱী এজনী দেই মই একো ক'বলৈ নাই মই চাই আছো চাহ বাকি আছে মই মোবাইল ধৰিছো লাল চাহ বনাইছে গাখীৰ আছে ফ্ৰিজত তথাপিও গাখীৰ চাহ নবনালে ইমান কি পন আহিছে মই নাখাওঁ লাল চাহ আকৌ খাই চাব লাগে নেকি গাখীৰ ফ্ৰিজত ইমান বৈম জমা হৈ আছে কোনে খাব ইমান কষ্টকে লাল চাহ বনাইছো আকৌ চবে এতিয়া গাখীৰ চাহৰ ডিমাণ্ড খুৱাম ইয়াতে ঢালি ঢালি গাখীৰ খা তহঁতে না জেঠাই ন জেঠাই এইকেইটাক নকওঁ আৰু